নমস্কাৰ, মই আজি আপোনালোকলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ আৰু এইখিনি পালেং পাত ধুনীয়াকৈ ধুই কৰি লৈছোঁ আৰু এইখিনি মচুৰ দালিয়ে আৰু পালেং শাকে আজি এখন ধুনীয়া সুন্দৰ দালি বনাওঁ আহকচোন। আৰু এইখিনি পালেং পাতখিনি মই ধুনীয়াকৈ বাছি কৰি ধুই লৈছোঁ, লেতেৰা থাকিব পাৰে। আপোনালোকে ধুনীয়াকৈ এটা এটাকৈ ধুনীয়াকৈ বাছি ল'ব, কাৰণ এতিয়া বাৰিষা বতৰ লেতেৰা চেতেৰা থাকিব পাৰে, পোক চোক থাকিব পাৰে, ভালদৰে বাছি ল'ব। মই ভালদৰে বাছি কৰি 7বাৰমান ধুনীয়াকৈ ধুই লৈছোঁ। আৰু এইখিনি পালেং পাতখিনি মই ধুনীয়াকৈ মিহি মিহিকৈ কাটি লৈছোঁ, আপোনালোকে এইদৰে কাটি ল'লে হ'ল। আৰু মই ইয়াতে লৈছোঁ শুকান জলকীয়া 3টা আৰু বিলাহী মিডিয়াম চাইজৰ এটা লৈছোঁ আৰু এইটো মিহি মিহিকৈ কাটি লৈছোঁ। আৰু নহৰুখিনি লৈছোঁ মিহি মিহিকৈ কাটি লৈছোঁ, পিঁয়াজখিনিও মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এইখিনি মগু দালিখিনি মই ধুনীয়াকৈ ঘঁহি মেলি 4বাৰমান ধুই ল'লোঁ। ধুই লোৱাৰ পিছত এতিয়া মই পানীত 10 মিনিট সময় ভিজাই ৰাখিম। এইফালে গেছত মই কেৰাহীটো বহাই দিছোঁ আৰু তেল দি দিছোঁ। আৰু তেলখিনি গৰম হৈ গৈছে, তেলখিনি গৰম হোৱাত মই অলপমান পাঁচফোৰণ দিম তেলত। আৰু শুকান জলকীয়াকেইটা দি দিছোঁ এতিয়া। আৰু শুকান জলকীয়াটো অলপ ক'লা টাইপৰ হোৱালৈকে মই ভাজিব লাগিব, তেতিয়া খাবলৈ ধুনীয়া হয়, মানে গোন্ধটো ধুনীয়া আহে। আৰু এতিয়া দিছোঁ নহৰুখিনি অলপ লাল হোৱালৈকে ধুনীয়াকৈ ভাজিব লাগিব, তেতিয়া দালি গোন্ধটো ধুনীয়া আহিব। নহৰুখিনি লাল হৈ গৈছে, নহৰুখিনি লাল হোৱা তেতিয়া মই দিছোঁ পিঁয়াজখিনি লাল হোৱালৈকে ভাজিব লাগিব। পিঁয়াজখিনিও লাল হৈ গৈছে আৰু দালিখিনি মই পানী পৰা ধুনীয়াকৈ টুকি ল'লোঁ। টুকি লৈ পেলাই এতিয়া ইয়াতে দিছোঁ। দালিখিনি ভাজি ল'ব লাগিব। মগু দালিটো আপোনালোকে যদি ভাজি পেলাই দালি বনাই খায় বহুতো টেষ্টি হয়। আৰু দালিখিনি ধুনীয়াকৈ এটা চেণ্ট অহালৈকে মই ধুনীয়াকৈ ভাজিব লাগিব দালিখিনি। আৰু এইখিনি দালিখিনি ভাজা হৈ গৈছে, এতিয়া দালিখিনি ধুনীয়াকৈ গোন্ধ ওলাই গৈছে। দালিখিনি ভাজি হোৱাৰ পিছত এতিয়া মই দিলোঁ এই পালেং শাকখিনি, আৰু এতিয়া এইখিনি ভালদৰে লৰাই দিম মই। ইয়াতে এতিয়া পৰিমাণ জোখৰ নিমখ দিছোঁ, আপোনালোকে যিটো পৰিমাণত খায় সেইটো পৰিমাণত নিমখটো লৈ ল'লে হ'ল। এতিয়া দিছোঁ হালধি। এতিয়া মই ঢাকনখন মাৰি দিছোঁ সিজক। আৰু এতিয়া মই জুইটো বৰকৈ দিছোঁ, দি পেলাই এতিয়া ঢাকনখন আঁতৰাই দিছোঁ আৰু এতিয়া লৰাই দিম। শাকখিনি অলপ ভাজি হৈ যোৱাৰ পিছত বিলাহীখিনি দি দিলোঁ, বিলাহী এটা কাটি ৰাখিছিলোঁ এইটো দি দিছোঁ। ইয়াতে এতিয়া মই অলপ পানী দিছোঁ, পানী দি পেলাই এইখিনি সিজাব লাগিব। এইখিনি পানীতে দালিও সিজি যাব আৰু বিলাহীখিনিও ধুনীয়া গলি যাব। আৰু এতিয়া মই ঢাকনখন লগাই দিছোঁ, 5 মিনিট সময় এইদৰে থাকক। আহকচোন এতিয়া দালি সিজিছে নে চাওঁ। ঢাকনখন গুচাই দিছোঁ, এয়া চাওঁ সেইখিনি পানীতে কি ধুনীয়া দালিখিনি সিজি গৈছে, বিলাহীও কি ধুনীয়া গলি গৈছে। আৰু দালিখিনি সিজি গৈছে, দালিখিনি সিজি যোৱাতে তেতিয়া মই পানী দিম। এতিয়া ভালদৰে উতলাব লাগিব দালিখিনি। আৰু এয়া দালি উতলি আছে। আপোনালোকে যদি এনেকৈ মগু দালি পালেং শাকৰ সৈতে বনাই খোৱা নাই, খাব একবাৰ, বহুতেই টেষ্টি হয় দালি। আৰু দালিটো সদায় ভাজি পেলাই বনাবচোন পালেং শাকৰ সৈতে, তেতিয়া খাবলৈ বেছি টেষ্টি হয়। আৰু চাওকচোন কালাৰটো কি ধুনীয়া আহিছে আৰু দালিখিনি ধুনীয়া সিজি গৈছে। আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। এতিয়া দালিখিনি হৈ গৈছে, এতিয়া নমাই দিম মই। এয়া মগু দালি আৰু পালেং শাকে মিক্স কৰি বনালোঁ দালিখন, সুন্দৰ দালি। আৰু আপোনালোকে এইদৰে বনাই খাবচোন। আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিব। আজিলৈ ইমানতে সামৰিলোঁ, পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাই বাই।